সকলোকে নমস্কাৰ আৰু আজি আমি যাবলৈ লৈছো যোৰহাট আৰু আমি এতিয়া যোৰহাট অভিমুখী গৈ আছো তিতাবৰৰ পৰা আৰু বৰ্তমান পাইছোহি আমি এতিয়া ৰতনপুৰ জালুকনী আৰু তিতাবৰ তিনিআলিৰ পৰা 6 কিলোমিটাৰ মান আঁতৰ হৰত পাইছোহি এই গৰু খুৰা পাৰ হৈ গ'ল বাৰু গৰুবোৰ যে বৰ দিগদাৰ এইখিনি টাইমত ৰাস্তাৰ কাষতে থাকে আৰু খুব এটা এক্সিডেন্ট হোৱাৰ ভয় থাকে গৰুবোৰ পৰা আপোনালোকেও গাড়ী চলাওঁতে সদায় হেলমেট পৰিধান কৰি থাকিব লগতে খুব স্লোলি যাব এনেকৈ বাইক চলাটো খুব এটা ভাল লাগে মোৰ খুব এটা গৈ মোবাইল উলিয়াই ভিডিঅ' কৰি খুব ভাল লাগে আৰু GoPro নাই কিন্তু মোবাইলতে ভিডিঅ'বিলাক বনাইছো আৰু কেনেকুৱা হৈছে আপোনালোকে চাই মেলি জনাবচোন আৰু এতিয়া বৰ্তমান আমি পাই গলো হিয়াকো জালুকনী চাৰিআলি আৰু ইয়াতে মোৰ বেহিগৰু আছে ইফালে লেফট সাইডে সোমাই গলে আৰু বাৰু এতিয়া নহমাও বেলেগ এদিন আহিম আৰু এতিয়া আমি জল্দি যাওঁ বতৰটো খুব এটা ভাল নহয় বৰষুণ আহিব চাগে আৰু তেনেকুৱা আৰু খুব এটা লম্বা চাই স্পীড ব্ৰেকাৰ এই ছাগলী আজি গোটেই দিনটোৱে ছাগলী গৰু এইবিলাকে আজি গাড়ীৰ আগত আহি আছেহি তাকেহে আৰু কি হয় আচ্ছা আকৌ এটা লম্বা স্পীড ব্ৰেকাৰ আচ্ছা আৰু আহি আমি পাই গলো হি জালুকনী থানা এই সেকেন্ড বহি আছে নেকি চাই যাও সেকেন্ড বাৰু নাই কাগজ পত্ৰ সব ওকে আছে টেনশনটো নাই বাৰু নাই কোনো আৰু আহি পাই গলহি আমি যোৰহাট খুব এটা ভিৰ আজি নাই বাৰু তথাপিতো অলপ চলপ আছে আৰু কাষতে আছে খুব এটা হেউজিয়া গছ আৰু লগতে আছে মোৰ ভাল লগা এটা বস্তু নহয় একচুয়ালি ফুল আৰু কৃষ্ণচূড়া সকলোৰে মোৰ দৰে আছে প্ৰিয় আৰু খুব ভাল লাগে মোৰ কৃষ্ণচূড়াৰ ৰঙাবোৰ আৰু সেইভাবে ফটো তুলি থৈ দিওঁ